এই কৰা নাই মিছে এই বুঝদিৰে দি ট্রাই ট্রেনিং লৈছো মানে আগতে কৰিছো দেখোনটো কৰিছোৱে কিন্তু ইবাৰ অলপ বেছি এই কৰা নাই মিছে এই বুঝদিৰে দি ভাবি এইবাৰ হেল্ল' বন্ধুসকল ওয়েলকাম টু মাই SD ব্লগছ আজি মই গৈ আছোঁ মানে কাকৈজানা আৰু কাকৈজানাত কিয় গৈ আছোঁ তাত ৰুব ৩২,০০০ গছ ৰোৱন চ' সেইটো কাৰণে গৈ আছোঁ আৰু মই আৰু হৰ্ষ যাম আৰু সিফালৰ পৰা কোনোবা আহিব দেখাই দিম বাৰু পিছত আৰু হৰ্ষ আহি আছে আমাৰ ঘৰত আৰু হৰ্ষ আহিলে মই ইয়াৰ পৰা ওলাই গুচি যাম মোৰ চব সকলৰ ৰেডি কৰিছোঁ ছেটআপগিলা এইবিলাক আৰু মানে আজি মটৰ ব্লগ হ'ব চ' চাই থাকক সকলে সম্পূৰ্ণ কৰি আৰু কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই নিশ্চয় হয় কি নহয় বাৰু আজি গৈ থাকোঁ আমি বাইকেৰে হয়নে নহয় বাৰু হেল্ল' বন্ধুসকল এতিয়া হাইৱেত উঠিলোঁ আৰু গৈ আছোঁ আমি লাহে লাহে মানে বাহিৰপুৰী ফালে চাই থাকক মোৰ মটৰ ব্লগ হয়নে নহয় বৰ্তমান গৰমৰ দিন আৰু গৰম পৰিছে সেইটো কাৰণে জেকেট পিন্ধা নাই মানে ৰাইডিং জেকেট পিন্ধা নাই আৰু একচুৱেলি ক'ব গ'লে লং ৰাইডত গ'লে ৰাইডিং জেকেট পিন্ধা নহয় কিন্তু এতিয়া শ্বৰ্ট ৰাইড আৰু যিহেতু লাহে লাহে গৈ থাকিম সেইটো কাৰণে জেকেট পিন্ধা নাই দেই গৰমো পৰিছে বহুত গৰম পৰিছে বহুত মানে আজিকালি আৰু গৰমৰ দিনত বাইক চলালে পানী খুৱায় আৰু টাইম হৈছে 12:05 পুৰা ভৰ দুপৰীয়া আৰু মোৰ পিছত আছে হৰ্ষ ব্লগছ আগতেও কৈছোঁ যে তাৰো চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে কৰা নাই লিংকটো থাকিব তলত আৰু এতিয়া আমি পাম ফুলকাডবা আৰু আজি জিন্টুক ফোন কৰিছোঁ জিন্টুক কৈছোঁ যে জিন্টু কাকৈজানা গৈ আছোঁ তই আহি যা দেখা দিম সি আহে কি নাহে গম নাপাওঁ কিন্তু তাক কোৱাটো কৈছোঁ আৰু সি আগতেও কয় যে অভয়পুৰী অভয়পুৰী আহিলে মোক নোকোৱা চ' সেইটো কাৰণে আজি এডভান্স কৈ দিছোঁ আৰু বৰ্তমান হৈছে ইলেকশ্যনৰ দিন পূৰা ভোটৰ জুই জ্বলি আছে সকলোতে ভোটৰ জুই হে কিয়া বাট কাহিয়ে মানে ভোটৰ জুই মানে ইলেকশ্যনৰ জুই ক'ব লাগিছিল তেনেকৈ হয়নে নহয় চবলক মোৰ লগত আৰু মোৰ সকলো প্ৰিপেৰেশ্যন চলি আছে আৰু হৰ্ষক কৈছোঁ যে হৰ্ষটো ওজন কমোৱা বাপৰে বা বাইকখন দাবী কৰিছে ভাই 90 কেজি ধেমালি নেকি 90 কেজি আৰু যোনে যোনে মোৰ ব্লগ চাই আছে এইখিনি জেগা ইমান খাচ নহয় কোনোবা দিন ৰিভিল কৰি দিম চিৰিয়াছলি কথা কোনোবা দিন ৰিভিল কৰি দিম চবলক আগলৈকে মোৰ লগত কি সকলোৰে ভাল ন মোৰ অলপ মানে বঢ়িয়া চলি আছে তো বলক আগলৈকে চ' আহি পালোঁ বিজনী টলগেট আৰু বেছি দূৰ নাই ইয়াৰ পৰা বিজনী টলগেটৰ পৰা চ' কোনফালেদি ৰাস্তা নাই তথাপিও ট্ৰেক্টৰ উঠাই দিছে এনেকুৱা মানুহ মানে ইণ্ডিয়াত এনেকুৱা চলে আমি বা পাওঁ নে নাপাওঁ গছ ৰোৱনৰ কাৰ্যসূচী নাহেকে হয় ক'ব নোৱাৰোঁ তো ছিংগল লেন পালোঁ মানে আগতে পাইছোঁ ওৱেলকাম টু কাকৈজানা এইপিনেদি কাকৈজানা যায় মানে কাকৈজানা এইপিনেদি নহয় কাকৈজানাৰ যিটো কিবা আছে ইফালে হয় আৰু আমি চিধা গৈ আছোঁ আৰু কাক লগ পাই আছোঁ চাব তো এইবোৰ আগতেও হৈছে এইবোৰ অভয়পুৰত ৰাস্তা বনাই আছে আৰু ৰাস্তাটো হ'লে বহুত ভাল হ'ব অভয়পুৰৰ কাৰণে বহুত ভাল অভয়পুৰীৰ কাৰণে ভাল তাৰপিছত ইফালে তোমাৰ বৈতামাৰী যোৱা তো এইখিনি জেগা আহি পালোঁ মানে তুলঙীয়া আৰু য'ত মানে গছ ৰোৱন হৈছে 29 মিনিটত 32,000 গছ ৰোৱন আৰু মই লগ পালোঁ ট্ৰেভেলাৰ নয়ন চ' আহি কিনে বহুত ভাল লাগিছে লগ পায়ো ভাল লাগিছে মজা আৰু এইফালে আছে আৰু এজন আছে সেইফালে লগ কৰাই আছোঁ অলপ পিছত হিৰণ্য তো এইটোৱে হিৰণ্য নমস্কাৰ হিৰণ্য কি লিখে কুমাৰ ৰায় আচ্ছা এওঁৰো চেনেল এটা আছে চেনেলটোৰ নাম হিৰণ্য ব্লগছ আৰু এইটোতো ট্ৰেভেলাৰ নয়ন চেনেলটোৱে আছে তলত থাকিব মানে ডিছক্ৰিপশ্যনত আৰু ইফালে আছে হৰ্ষ আৰু হিৰক চ' লগ পাই কিনে ভাল লাগিল আৰু দেখাই আছোঁ মানে সেইখিনি য'ত গছ ৰোৱন হৈছে সেইখিনি জেগালৈ আমি যোৱাই নাই এওঁলোকে যাই আহিল আৰু এওঁ যাই আহিল কিন্তু আমি যোৱা নাই আমি যাম ইয়াৰ পিছত আমি তিনিজনে লগ হৈ কিনে তো অলপ পিছত দেখাই আছোঁ চ' এইখিনি তুলঙীয়া আৰু এইমাত্ৰ লগ পালোঁ আপোনালোকে দেখিলে এতিয়া যাই আছোঁ আমি এটা ধুনীয়া ডেষ্টিনেশ্যনত
য'ত নেকি 29 মিনিটত 32,000 মই কথা কৈছোঁ য'ত মানে 29 মিনিটত 32,000 গছ ৰোপণ বৃক্ষ ৰোপণ কৰিছে। তাত গৈ আছোঁ এতিয়া। আকৌ উল্টা ফালে যাব লাগিব। আমি তুলঙীয়ালৈকে আহিছিলোঁ, কিন্তু তাত ডেষ্টিনেশ্যন দিছিলে গম নাপাওঁ। এতিয়া আমি লাহে লাহে গৈ আছোঁ আৰু আগত আছে হিৰক, এইফালে আছে আগত আছে ইজাজ আৰু হৰ্ষ। আমি লাহে লাহে গৈ আছোঁ আৰু চৰি গাইজ, হৰ্ষই হেলমেট পিন্ধা নাই, মানে ইজাজৰ হেলমেট নাছিলে, সেইটো কাৰণে ইজাজে মানে হৰ্ষৰ হেলমেটটো পিন্ধিছে। কাৰণটো হ'ল ইজাজৰ হেলমেটটো কোনোবাই বেলেগে লৈ গৈছে। বলক আগলৈকে, আৰু আগত আৰু এজন উঠাব আছে, তাক উঠাই পেলাই লৈ যাম। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে, ভাল লাগিব নিশ্চয়। মৰম দি যাব, সকলোকে ছাপোৰ্ট কৰিব, হৰ্ষকো ছাপোৰ্ট কৰিব, ট্ৰেভেলাৰ নয়নকো ছাপোৰ্ট কৰিব, আৰু সেইজনৰ নাম কি আছিল, কিবা নাম কৈছিল পাহৰিলোঁ, তেওঁকো ছাপোৰ্ট কৰিব। লিংকটো তলত থাকিব ডেছক্ৰিপশ্যনত। আমাৰ সৰভোগৰ পৰা আহিলে ৰাখলডুবিৰ পাৰ হৈ যিটো ৰাস্তা পায় ৰাইট চাইডে, মানে সোমাই অহা সেইফালে আহিব লাগে। বজাৰ পাব ৰাখলডুবি পাৰ হৈ পেলাই। কোনে কোনে ৰৈছে ক'ব নোৱাৰোঁ, কোনে কোনে মানে আমাৰ আহোঁতে দেৰি হ'ল। তাত নাকি ক'ব নোৱাৰোঁ। কোনফালেদি যায় এইটোৱে ৰাস্তা। ইয়াত বহুত মানুহ হৈছিল, কিন্তু ক'ত বা ৰুইছে গম নাপাওঁ। মই চালেহে গম পাম মানে কেনেকুৱা জেগাত হৈছে। অভাৰৰিঙৰ ৰাস্তা মজা লাগিছে। যিমান মানুহ আছিল চব গুচি গ'ল। তো আমি জেগাখিনি মানে ঠাইখিনি আহি পালোঁ। আমাৰ দেৰি হ'ল আহোঁতে। কাৰ্যসূচী হৈছে 11টাৰ পৰা 11:30লৈকে, মানে আধা ঘণ্টা। আৰু এইপিনে হৈছিল কাৰ্যসূচী, ছাৰহঁত বহি আছে, এইফালে ছাৰহঁত বহি আছে, আৰু এইটো ৰেকৰ্ড 32,000। চ' 29 মিনিটতে কৰি পেলাল। ৰেকৰ্ড মানে প্লেণ্টেশ্যন ৰেকৰ্ড 2020। চ' বহুত ভাল লাগিছে আহি পেলাই। আৰু মোৰ লগতো আছে বাকীকেইটাই। আমাৰ গুণৰ মতো এয়া, আমাৰ গুণৰ মতো গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে জীৱন থাকিব। গছবোৰত নাম্বাৰ দিয়া আছে, তো গছবোৰত নম্বৰ দিয়া আছে দেখিলে। আৰু এইফালে আছে ছেক্টৰ 32। তো এইটো লাষ্ট ছেক্টৰ, মানে 32,000টো, আৰু বাকীকেইটাতো এইপিনে আছে গোটেইবোৰ। বত্ৰিশ হাজাৰ ৰুইছে ইয়াতে 32 মিনিটত, ভাবিছোঁ আৰু ৰেকৰ্ড মানে। আৰু এইফালে আছে উৎপল পেন্থাৰ, এইটো সুপাৰীৰ গাছডাল, আৰু এইটো হ'ল ইজাজ দাদা স্কৰপিঅন। আহি কিনে বঢ়িয়া লাগিছে, সঁচাকৈ ভাল লাগিছে। ফালৰ পৰা অংকুৰণ ফালৰ পৰা যিমান পাৰোঁ আমিও চেষ্টা কৰিম। আৰু এইকেইটা বাকীকেইটা আগতে ক'লোৱে নহয় যে 29 মিনিটত 32,000, মানে ধেমালি নহয়, ৰেকৰ্ড। চ' চাই ল'ব ভালকৈ ব্লগটো, আৰু পিছত এণ্ড কৰি আছোঁ। একো খাব পাৰে। তো ইয়াতে আহি কিনে কেনেকুৱা লাগছে? বহুত ভাল, বহুত ভাল লাগিছে। আৰু এইবোৰ কৰিব মন যায় নে নাযায়? নেক্সট টাইম আমিও এইবাৰ একদম ট্ৰেইনিং লৈছোঁ। মানে আগতে কৰি দিছোঁ, আগতেতো কৰিছোঁৱে, কিন্তু এইবাৰ অলপ বেছি। এই কৰা নাই মিছা কৰি বুজি দিম আমি এইবাৰ। এইবোৰ ধেমালি কৰিছে দেই, একো নাই। তো আহি কিনে ইয়াতে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল। আৰু কিবা প্লেনিং আছে আমাৰ এইবাৰ অংকুৰণৰ পৰা এইবাৰ আমিও প্লেনিং কৰিম। আচ্ছা, যাতে আমিও আৰু হিৰক পাৰিম। আমিও একেলগে লগ হৈ পুতিম আৰু। আচ্ছা।
বুঢ়া মানুহৰ কাৰণে দে চ' আজি হ'ল এপ্ৰিলত 2 তাৰিখ আৰু যদি 1 বছৰ পিছত আহোঁ গছবোৰ যদি ডাঙৰ হয় তেতিয়াহ'লে মই ড্ৰ'ন শ্বট দেখুৱাম ইয়াতে যদি গছবোৰ থাকে আৰু ভালদৰে তো চাই থাকিব তো এইখিনিয়ে আছিল 32,000 মানে গছ ৰোৱন 29 মিনিটত তো আজি এইখিনিতে শেষ কৰিলোঁ মোৰ ব্লগটো আৰু এইবোৰে হয় বৃক্ষৰোপণ আৰু আমি সময়মতে আহি নাপালোঁ চ' বেয়া নাপাব সময়মতে আহি নোপোৱাৰ কাৰণে মানে দেখাব নোৱাৰিলোঁ কিন্তু এইখিনি দেখালোঁ তো আজিলৈকে বাই বাই গাইজ চি ইউ এগেইন নেক্সট ব্লগ বাই বাই